এখন অৰণ্যৰ সুৰক্ষাৰ বাবে এজন যুৱকৰ সংগ্ৰাম। ধ্বংস হোৱা লক্ষীপথাৰ বনাঞ্চলক পুনৰ জীৱন দিয়াৰ প্ৰয়াস। চৰকাৰৰ সহায় নোলোৱাকৈ ৭,০০০ গছপুলি ৰোপণ। লক্ষীপথাৰ ৯০ দশকত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট কঁপাই যোৱা এখন অৰণ্যৰ নাম, য'ত আলফাই কেন্দ্ৰীয় মুখ্য কাৰ্যালয় স্থাপন কৰি চলাই গৈছিল সশস্ত্ৰ কাৰ্যকলাপ। ৰাষ্ট্ৰপতি শাসনৰ সময়ত এই লক্ষীপথাৰৰ ডাঠ অৰণ্যৰ মাজত উদ্ধাৰ হৈছিল গণকবৰ। সেই বহুল চৰ্চিত লক্ষীপথাৰ এতিয়া ধ্বংসৰ গৰাহত। বনদস্যুৰ হাতোৰাই নোহোৱা কৰিলে লক্ষীপথাৰৰ ঘন ঘোৰ অৰণ্যৰ স্বকীয়তা। কিন্তু প্ৰকৃতিক নিৰলস আৰু নিস্বাৰ্থভাৱে ভালপোৱা ডিগবৈৰ এজন যুৱকে লক্ষীপথাৰক পুনৰ প্ৰাণ দিয়াৰ চেষ্টাত ব্ৰতী হৈছে। চৰকাৰী আঁচনি, প্ৰকৃতি সংৰক্ষণৰ বিশেষ দিনবোৰলৈ বাট নাচাই ডিগবৈৰ দেৱজিৎ মৰাণে লক্ষীপথাৰ বনাঞ্চলক পুনৰুদ্ধাৰৰ এখন সংগ্ৰাম অকলেই চলাই গৈছে। ধ্বংস হৈ যোৱা লক্ষীপথাৰে কিদৰে চিৰসেউজ ৰূপ ল'ব পাৰে, ইয়াত বিচৰণ কৰা চৰাই চিৰিকটি, বন্য জীৱ জন্তুক কিদৰে সুৰক্ষা দিব পাৰি, তাৰেই প্ৰয়াস চলাই গৈছে দেৱজিৎ মৰাণে। যে মানুহ আৰু জীৱ জন্তুৰ সংঘাতৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিলে আমি সেই গতিকে আমি 2012 চনত আমি এটা NGO খুলিছিলোঁ, গ্ৰীণ বাৰ্ড ছ'চাইটি বুলি। আৰু সেই NGOটোৰ যোগেদি আমি বিভিন্ন সময়ত প্লেণ্টেশ্যন কৰি আহিছোঁ। মই নিজেও বিভিন্ন সময়ত প্লেণ্টেশ্যন কৰিছোঁ নাই। আৰু আজি আপোনালোকে নিজৰ চকুৰে দেখিলে যে আজি 8 মাহ হৈ গ'ল, ইয়াতে আমি গছ পুলি কমেও এইটো জেগাত আমি 1000 পুলি 1000 পুলি ৰোপণ কৰিছিলোঁ। আৰু প্ৰায় গোটেইখিনি প্ৰায় 900 পুলিটো কমচে কম বাচিছেই। মানে খুব চৰকাৰী আঁচনি অথবা চৰকাৰৰ সহায় অবিহনেও যে প্ৰকৃতি সংৰক্ষণ কৰিব পাৰি বা প্ৰকৃতিক ভাল পাব পাৰি, তাৰ উদাহৰণ দেৱজিৎ মৰাণ। এতিয়ালৈকে দেৱজিতে তেওঁৰ 2-এজন সতীৰ্থৰ সৈতে লগ লাগি লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চলত 7,000 গছপুলি ৰোপণ কৰিছে। কেৱল গছপুলি ৰুলেই নহ'ব, গা গছ হোৱালৈকে ইয়াক প্ৰতিপালন কৰিব পৰাটোহে প্ৰকৃতিৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা প্ৰতিফলন। যিটো কাম কৰি দেখুৱাইছে দেৱজিৎ মৰাণ নামৰ এই যুৱকজনে। খালী এনেকুৱা জেগা আছে 3-4 বিঘা তো সেইবিলাক জেগাতো ৰুইছোঁ। কিছুমান আমি বিহু টাইমত ৰুইছিলোঁ, সেইবিলাকো ডাঙৰ হৈছে। এতিয়া আপোনালোকে সেইটো জেগাত যাম, আপোনালোকে নিশ্চয় চাব, পৰিদৰ্শন কৰিব। তাত আমি ধৰক আমি ৰোপণ কৰিছিলোঁ যে জলফাই, জামুক আৰু মধুৰিআম, এনেকুৱা ধৰণৰ পুলিবিলাক ৰোপণ কৰিছিলোঁ। আৰু কমেও এতিয়ালৈকে আমি 7,000 মান পুলি আমি ৰোপণ কৰিছোঁ। প্ৰকৃতিক ভাল পাবলৈ অথবা প্ৰকৃতিক সংৰক্ষণ কৰিবলৈ চৰকাৰী আঁচনি অথবা এটা বিশেষ দিনৰ প্ৰয়োজন নাই। প্ৰয়োজন প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব পৰা এটা ব্যক্তিত্ব, যাৰ উদাহৰণ ডিগবৈৰ দেৱজিৎ মৰাণ। এই প্ৰকৃতিৰ সংৰক্ষক বা এই প্ৰকৃতিৰ প্ৰেমত পৰা দেৱজিৎ মৰাণৰ দৰে যুৱকক যদি চৰকাৰে উৎসাহিত কৰিব পাৰে অথবা তেওঁলোকক সহযোগ কৰিব পাৰে, তেতিয়াহ'লে চিৰদিনৰ বাবে বিনন্দীয়া হৈ থাকিব এই পৃথিৱীখন। কেমেৰাত প্ৰশান্ত সাহাৰ সৈতে তিনিচুকীয়াৰ পৰা মই জিতুল দত্ত, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।